মটৰচাইকেলেদি আহি গ্ৰেনেড পেলাই থোৱা এটা নিউজটো আমি পাইছিলোঁ। যি সংঘাত আছে দোকানৰ মালিকে এতিয়ালৈকে খাব পোৱা নাই, কিন্তু তদন্তৰ পিছত যিটো গ্ৰেনেড বুলি পেলাই থোৱা হৈছে পুলিচ ডিপাৰ্টমেণ্টে লৈ গৈছে আৰু আজি ৰাতিপুৱা SPM মোক জনোৱা মতে এইটো ফেক গ্ৰেনেড নহয়, গ্ৰেনেড মেটেৰিয়েলৰ নিচিনা, আচল গ্ৰেনেড নহয়, কোনোদিন নুফুটে। কিবা সৰু সুৰা সংঘাত হৈ যাব পাৰে আৰু বৰ্তমান দৰে ঠাইত আজিলৈকে এনেকুৱা ঘটনা বহুত বছৰলৈকে হোৱা নাই বা বহুত দিনলৈকে হোৱা নাই। কোনোবা হয়তো চেষ্টা চলাইছে, সৰু সুৰা ডকাইত বা চোৰ ডকাইত এনেকুৱা হ'ব পাৰে, কিন্তু যিটো অশান্তিময় এটা পৰিৱেশ সৃষ্টি কৰা অসমৰ অঞ্চলত আহি ভয় কৰিব নালাগে। আমিতো আছোঁৱেই আৰু প্ৰশাসনক মই আজি ৰাতিপুৱা দিছোঁ যিমানে ডাঙৰ বা সৰু চোৰ ডকাইতে নহওক ধৰিবই লাগিব। আজিকালিৰ ভিতৰত ধৰক এই মানুহক জনাওক যে এইটো ডাঙৰ কোনো এটা ষড়যন্ত্ৰ নহয় বা এইটো মোক জনোৱা মতে এইটো গ্ৰেনেড বুলি কৈছে, এইটো পেনজেড আৰু মানে গ্ৰেনেড মেটেৰিয়েল পুৰণা কোনোবা এইটো ডেমেজ হৈ আছিলে, আকৌ পেইণ্ট কৰি পেলাই পেলোৱা হৈছে বুলি কৈছে। এইটো আচল গ্ৰেনেড হয়। কথাটো হ'ল যে এই আমাৰ দশমাৰ সমেন চৰকাৰৰ দোকানৰ সন্মুখত যিটো গ্ৰেনেড নিক্ষেপ যোৱাকালি ৰাতি 9টা বজাত কোনোবাই কৰিলে, এই ঘটনাটো আচলতে কেনেকৈ সংঘটিত হ'বলৈ পালে বা কিহৰ কাৰণে কোনে কৰিলে, ইয়াৰ লগত কোন জড়িত আছে আৰু মতলবটো কি আছিলে, উদ্দেশ্যটো কি আছিলে, এই গোটেইবিলাক এতিয়া আমি মানে জোৰদাৰভাৱে তদন্ত কৰাৰ নিশ্চয় প্ৰয়োজন আছে। মই পুলিচৰ লগত ইতিমধ্যে ৰাতিপুৱাত যোগাযোগ কৰি পেলাই যিখিনি খবৰটো পালোঁ, তেখেতসকলৰ যিটো ভাষ্য আৰু আমাৰ ৰাইজৰ যিটো ভাষ্য, এইটো আমি অলপ মিলাই পেলাই চাব লাগিব। যিয়ে নহওক ঘটনাটো যিহেতু সংঘটিত হৈছে, গ্ৰেনেড নিক্ষেপ কৰা ঘটনা, এইটো মামুলি ঘটনা নহয়। উদ্দেশ্য যিয়ে নহওক, এইটো এটা মানুহ হত্যা কৰাৰে এটা উদ্দেশ্য আছিল বুলি আমি ক'ব লাগিব। শান্তিপূৰ্ণ এই দশমাৰ আমাৰ ৰাইজৰ মাজত এটা ভয় আতংকৰ সৃষ্টি কৰি দুষ্কৃতিকাৰীসকলে আজি তেওঁলোকৰ উদ্দেশ্য পূৰণ কৰিবৰ কাৰণে এটা বেয়া মনোভাৱ লৈ পেলাই তেওঁলোকে আহিছিলে। আমি সকলোৱে জানো যে BTC অঞ্চলত এতিয়া উগ্ৰপন্থী প্ৰায়ভাগ যিমানেই আছে, তেখেতসকলে চৰকাৰৰ লগত আলোচনা কৰি মূলভূতিলৈ ঘূৰি আহিছে। তেওঁলোকৰ নিজৰ নিজৰ সমস্যা সমাধানৰ কাৰণে চৰকাৰে যিটো পদক্ষেপ ল'লে, এই প্ৰক্ৰিয়াৰ দ্বাৰা দি এতিয়া সমস্যাবিলাক সমাধান হ'ল, অস্ত্ৰ সম্বৰণ কৰিলে, মূল হোটেলে ঘূৰি আহিলে। কেইটামান আকৌ সংগঠন বাহিৰত আছে আৰু এই সংগঠনসমূহে এইবিলাক ঘটনা তেখেতসকলৰ ফালৰ পৰা কৰিছে না কোনোবা ব্যক্তিগত শত্ৰুতা থকা ব্যক্তিসকলে, দুষ্কৃতিকাৰীসকলে কৰিছে না নতুনকৈ কোনোবা আকৌ এই ধৰণৰ উগ্ৰপন্থী সংগঠন জন্ম দিছে, এই গোটেইবিলাক তদন্ত কৰি চোৱাৰ প্ৰয়োজন আছে। এতিয়া বোমা যিটো নিক্ষেপ কৰা হ'ল, যোৱাকালিৰ বোমা, এই বোমাটো আচলতে অৰিজিনেল বোমা হয় না হাতেৰে সেইটো মানে কি কয় সজোৱা তেনেকুৱা বোমা হয়। ইয়াৰ ওপৰতো পৰীক্ষা নিৰীক্ষা কৰিবৰ কাৰণে পুলিচৰ এক্সপাৰ্টবিলাকে এতিয়া তেওঁলোকৰ কামখিনি আৰম্ভ কৰিছে বুলি ইতিমধ্যে পুলিচৰ পৰা মই গম পালোঁ। কিন্তু যিয়ে নহওক দোকানৰ সন্মুখত য'ত নেকি মানুহবিলাকৰ সমাগম ঘটে আৰু এইখিনি সময়ত বাইকেৰে আহি পেলাই বোমা নিক্ষেপ কৰা যিটো ঘটনা, এই ঘটনাটো সঁচাকৈ অত্যন্ত মানে ভয়ংকৰ ঘটনা। BTC অঞ্চলত আজি শান্তি গঢ়ি আহিছে বুলি আমাৰ চৰকাৰবিলাকে প্ৰচাৰ চলাই আছে। আমিও সঁচাকৈ শান্তি অহাটো বিচাৰোঁ, শান্তিৰে বসবাস কৰিব বিচাৰোঁ। বহু বছৰ ধৰি এই BTC অঞ্চলত ভয় আতংকৰ মাজত থাকিব লগা হোৱা এই ৰাইজে এতিয়া শান্তিৰে বসবাস কৰিবৰ কাৰণে, শান্তিৰে নিজৰ বেপাৰ বাণিজ্য যিবিলাক কাম কাজ এইবিলাক চলাই থাকিবৰ কাৰণে তেখেতসকলে যিহেতু এটা পৰিস্থিতি আজি লাভ কৰিছে, এই পৰিস্থিতিৰ মাজতে আজি এই ধৰণৰ যে ঘটনা ঘটিলে, আমি সঁচাকৈ সেইটোকে ক'ব লাগিব যে সঁচাকৈ BTC অঞ্চলৰ শান্তি গঢ়ি আহিছে বুলি যিটো আমি প্ৰচাৰ চলাই আছোঁ জোৰদাৰভাৱে, এই প্ৰচাৰ চলোৱাটো এইটো এটা মানে সূচনা মিছে।